হেল্ল' গাইজ, এই ল'লোঁ এটা গিম্বেল। এই দোকানত আহিছিলোঁ মানে গিম্বেল এটা ল'লোঁ, লৈ কেনে এতিয়া চাইছোঁ অলপ ভিডিঅ'টো কেনেকৈ ষ্টেবল হৈ আছেনে নাই, অলপ চাই আছিলোঁ ভাইটিৰ লগত। গাড়ী গাইজ, এয়া গিম্বেলটো লৈ ঘৰলৈ আহি আছোঁ। ভাইটিক বাইকখন চলাব দিছোঁ, কেনেকৈ চলাইছে ভাইটি, মানে অকোৱা পকোৱাকৈ চলাইছে। সি বোলে বহুত দিন বাইকখন চলোৱাই নাই, মানে এতিয়া অলপ আজি আৰু চলাব দিছোঁ তাইক। এইটো আমাৰ সোণাপুৰৰ ইণ্ডিয়ান অইল তেল ডিপু। সোণাপুৰ আহিলে এইটো তেল ডিপু একদম মানে হাই ফাই অইল তেল ডিপু। সোণাপুৰত গ'লোঁ, সোণাপুৰত যাই কেনে এটা গিম্বেল এটা কিনি আনিলোঁ। সৰু বেছি দামী গিম্বেল নহয়, কম দামী গিম্বেল। সেইটো কিনি আনিলোঁ। কিনি আনি আপোনালোকৰ ভাবিলোঁ আপোনালোকৰ আগত এইটো আনবক্সিং কৰিম। এইটো আপোনালোক গিম্বেলটো দেখা পাইছে, কিন্তু আপোনালোকৰ আগত মই এতিয়া আনবক্সিং কৰিম। আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইটো দেখা পাইছে, এইটো এতিয়া খুলিব যাই আছোঁ, আপোনালোকে চাই থাকক। এইটো প্লাষ্টিক পেকিং আছে, মানে তাতে দোকানত অলপমান খুলি কেনে চাইছিলোঁ, ইউজ কৰি চাইছিলোঁ বস্তুটো কেনেকুৱা কি। এতিয়া আপোনালোককতো এনেকৈ দেখাই আছোঁ আৰু ঘৰত আহি এতিয়া ইউজ কৰিম, দেখাই আছোঁ আপোনালোকক। বস্তুটো ইমান হেভি নহয়, প্লাষ্টিকৰ বস্তু, তথাপি মানে চলি যায় আৰু কাম। আৰু ইয়াতে আপোনাৰ লাইট আছে, এইটো লাইটিং আছে দেখা পাইছে। ইয়াতে পিছফালে এই লাইটৰ চুইচ আছে, এই চুইচটো আপোনাৰ টিপিলে লাইট জ্বলিব। ইয়াতে ওপৰত লাইটৰ চুইচ আছে, এয়া লাইটৰ চুইচ দেখা পাইছে। এই লাইট আছে, পোহৰ আছে, লাইটটো পোহৰ নথকা নহয়, পোহৰ আছে লাইটটোৰ। এতিয়া এই লাইটটো বন্ধ কৰিব লাগিলে আৰু ইয়াতে ক্লিক কৰিব লাগিব, বন্ধ কৰিব। বন্ধ হৈ গ'ল। বেয়া নহয় বস্তুটো, ভালে। কেইদিনমান ব্যৱহাৰ কৰি চাওঁ কেনেকুৱা লাগে কি। বস্তুবিলাকৰ ব্যৱহাৰবিলাক চাব লাগে ন, মাজে মাজে কেনেকুৱা কি কেনেকুৱা। মোৰ মানে গিম্বেলবিলাক নাছিল আৰু ভিডিঅ'বিলাক ষ্টেবল ইমান নহয়, তথাপি চাই সেইকাৰণে ভাবিলোঁ এটা কিনি লওঁ। কম দামী হওক, দামী বাৰু পিছত কিনিম। এতিয়া আৰু কম দামী এটাই কিনি, প্লাষ্টিকৰ এইটো হয়, কিনি কেনে এইটোতে ভিডিঅ' বনাই চাওঁ কেইদিনমান কেনেকুৱা হয়। আপোনালোকে ভিডিঅ'বিলাক চাব, আৰু ভিডিঅ'বিলাক ভাল লাগিলে শ্বেয়াৰ কৰি দিব, তেতিয়া ভাল লাগে। আনবক্সিং কৰিলোঁ, এতিয়া সেইটোৰে ভিডিঅ' বনাই আছোঁ। ভিডিঅ'বিলাক ইমান বেয়া হ'ব নালাগে, চাইছোঁ কেনেকুৱা লাগে ভিডিঅ'টো বনাই। আপোনালোকে চাই আছে ভিডিঅ'টো কেনেকুৱা হৈছে ক'বচোন ভিডিঅ'টো। এইটো যদি মই কেইদিনমান চলি চাওঁ, এনেকৈ চাওঁ ভিডিঅ' বনাই কেনেকুৱা, তাৰপিছত আপোনালোকৰ ইয়ালে ৰিভিউটো দিম মই। এইটোৰ নাম আপোনালোকৰ সেই চেল্ফিষ্টিক R1S বুলি মাৰিলে বজাৰত পাবই চাগে, বা ফ্লিপকাৰ্টতো মাৰিলে পাব। এইটো প্ৰাইচটো আপোনাৰ ইয়াতে লিখা আছে চাওঁ, মানে ইয়াতে লিখা প্ৰাইচতটো মই লোৱা নাই, তথাপি আপোনালোকৰ প্ৰাইচটো মই চাই দি আছোঁ, আছে নেকি লিখা। ইয়াতে আপোনাৰ প্ৰডাক্ট চাইজ, লংগেষ্ট চাইজ, ডেস্কটপ ষ্টেটাছ, এনেকৈ কিবা কিবি মোবাইল নাম্বাৰ, কেমেৰা, ABS এইবিলাক কিবা কিবি লিখাই আছে, কিন্তু ইয়াতে আপোনাৰ প্ৰাইচটো নাই। মইতো আপোনাৰ বেছি দাম নাই, 450 কিনিছোঁ। তো আপোনাৰ ফ্লিপকাৰ্টত অলপ বেছি হ'ব পাৰে, কম হ'ব পাৰে, নাজানো। আপোনাৰ মাৰি চাবচোন, ফ্লিপকাৰ্টত চাৰ্চ কৰি চাব কেনেকুৱা কি দাম। আৰু এইটো মানে ৰিভিউটো আপোনালোকে কমেণ্টত জনাবচোন, মই জনোৱাৰ আগত আপোনালোকে জনাব কেনেকুৱা এইটো। আপোনালোকে চাব, ইউটিউবতো মাৰি চাব পাৰে, কিবা মাৰি চাব। এইটোতে ভিডিঅ' চিডিঅ' বনাই চলিব পাৰিনে নোৱাৰি আপোনালোকে জনাব। বাকী ভিডিঅ'টো আজি আপোনালোকে এইখিনিয়ে ভিডিঅ'টো বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভাল লাগিলে লাইক কৰিব, আৰু নতুনকৈ যদি আপুনি ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।